ছাত্ৰ ছাত্ৰীসকল, আজি আমি এযোৰ ৰৈখিক সমীকৰণ কেনেধৰণে সমাধান কৰে সেই বিষয়ে শিকিম। এযোৰ ৰৈখিক সমীকৰণ আমি তিনিটা পদ্ধতিৰে সমাধান কৰিব পাৰোঁ। প্ৰতিস্থাপন পদ্ধতি, যাক ইংৰাজীত ছাবষ্টিটিউশ্যন মেথড বুলি কোৱা হয়। 2 নম্বৰ হ'ল অপনয়ন পদ্ধতি, যাক ইংৰাজীত এলিমিনেশ্যন মেথড বোলে। আৰু 3 নম্বৰ হ'ল বীজগণন পদ্ধতি, ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড। এই তিনিওটা পদ্ধতিৰে আমি এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰিব পাৰিম। এতিয়া পৰীক্ষাত যদি প্ৰশ্নটো অকল সমাধান কৰিবলৈ দিয়ে, তেতিয়া আমি এই তিনিটা নিয়মৰ ভিতৰত যিটোৱে আমাৰ ভাল লাগিব সেইটো দি কৰিব পাৰিম। কিন্তু যদি আমাক উল্লেখ কৰি দিয়ে প্ৰশ্নত যে প্ৰতিস্থাপন পদ্ধতিৰে কৰা, তেতিয়া আমি অকল এইটো পদ্ধতিয়ে কৰিব লাগিব। অপনয়ন বা বীজগণন পদ্ধতিৰে শুদ্ধকৈ কৰিলেও আমাক নম্বৰ নিদিয়ে, যিহেতু আমাক প্ৰশ্নই কৈ দিছে প্ৰতিস্থাপন পদ্ধতিৰে কৰিবলৈ। সেইকাৰণে আমি প্ৰতিটো পদ্ধতি জানিব লাগিব। প্ৰথমে আমি আজি প্ৰতিস্থাপন পদ্ধতিৰে কেনেধৰণে এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰে সেই বিষয়ে শিকিম। তো প্ৰতিস্থাপন পদ্ধতি, ছাবষ্টিটিউশ্যন মেথড, এই ইংৰাজী শব্দটো ছাবষ্টিটিউশ্যন। ফুটবল খেলত তোমালোকে নিশ্চয় জানা যে 11জনৰ দল এটাই খেলিবলৈ নামে, তাৰ মাজত কোনোবাই দুখ পালে বা ভালকৈ খেলিব নোৱাৰিলে এজনক আঁতৰাই দিয়া হয়, বেলেগ এজনক সোমোৱা হয়, ছাবষ্টিটিউট কৰা বুলি কোৱা হয়। ইয়াতো সেই একেই ধৰণৰ ঘটিব। যিহেতু ৰৈখিক সমীকৰণ এযোৰত দুটা চলক থাকিব, এক্স আৰু ৱাই, তাৰে যিকোনো এটাক আনটোৰে প্ৰতিস্থাপন কৰিম, মানে হয় এক্স থাকিব, নহয় ৱাই থাকিব, তেনেকুৱা। এতিয়া আমি এটা উদাহৰণ লৈ পেলাই বুজাই দিওঁ। এইবোৰ অংক আমাৰ এক্সাৰচাইজ 3.3 আছে। প্ৰথম অংকটো হ'ল ধৰা এক্স প্লাছ ৱাই ইকুৱেল টু 5 আৰু 2x মাইনাছ 3y ইকুৱেল টু 4। এই এযোৰ ৰৈখিক সমীকৰণ আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব যাওঁ। প্ৰথম সমীকৰণটো আমাৰ কি, এক্স প্লাছ ৱাই ইকুৱেল টু 5। ইয়াৰ পৰা তুমি যিকোনো এটাৰ মান তুমি উলিয়াই লোৱা। তাৰ আগতে এটা কথা ক'বা, মান উলিয়াব কৈছোঁ মই, হয় এক্স বা নহয় ৱাই। তুমি 1 নম্বৰ সমীকৰণটোৰ পৰা উলিয়াব পাৰা, 2 নম্বৰ সমীকৰণটোৰ পৰা উলিয়াব পাৰা, তোমাৰ কথা। কিন্তু সুবিধা আমাৰ কোনটোত হ'ব এইটো আমি চাব লাগিব। যিটো সমীকৰণত এক্স বা ৱাই সহগ 1 থাকে, সেইটো যদি আমি পাওঁ, তেতিয়াহ'লে আমি সেইটোতে প্ৰতিস্থাপন, তাৰ পৰাই আমি ভেলুটো উলিয়াম। মনত ৰাখিবা, ইয়াত এক্স, প্ৰথম সমীকৰণত এক্সৰ সহগ 1, 2 নম্বৰ সমীকৰণত এক্সৰ সহগ 2, আনহাতে 1 নম্বৰ সমীকৰণত ৱাই সহগ 1, 2 নম্বৰ সমীকৰণত ৱাই সহগ -3। ইয়াত 2 আৰু 3 আছে সহগ, কিন্তু ইয়াত 1 আছে। আমি এইটোৰ পৰা প্ৰতিস্থাপন কৰিলে আমাৰ সুবিধা হ'ব। আৰু যদি দুইটা সমীকৰণতে এক্স আৰু ৱাই সহগ 1ৰ বাদে বেলেগ হয়, তেতিয়াহ'লেতো উপায় নাই, কৰিবই লাগিব। তো আমি ইয়াৰ পৰাই কৰি আছোঁ প্ৰতিস্থাপন। ধৰা মই এক্স প্লাছ ৱাই ইকুৱেল টু 5 আমাৰ প্ৰথম সমীকৰণটো, তাৰ পৰা মই এক্সৰ মানটো উলিয়াই ল'লোঁ। এক্স ইকুৱেল টু কি লিখিব পাৰিম, 5, ৱাইটোক ইপিনে লৈ গ'লে প্লাছ আছে, মাইনাছ হৈ গ'ল, ইপিনে নিলে মাইনাছ। এইটো 1 নম্বৰ সমীকৰণ আমি নাম দিওঁ। নেক্সট 2 নম্বৰ সমীকৰণটো আমাক কি দিয়া আছে, 2x মাইনাছ 3y ইকুৱেল টু 4। এতিয়া 2 ইনটু ইয়াত এক্স আছে, এক্সৰ মান আমি 1 নম্বৰ সমীকৰণত কিমান উলিয়াই ল'লোঁ, 5 মাইনাছ ৱাই। এক্সৰ জেগাত তুমি 5 মাইনাছ ৱাই পাতা হ'ল, মাইনাছ আগৰ পৰা 3y আছে, সমান সমান ইপিনে 4। এইটো মাল্টিপ্লাই কৰা, 2 5 গুণ 10, প্লাছে মাইনাছে মাইনাছ 2 ইনটু ৱাই 2y মাইনাছ 3y ইকুৱেল টু 4। এতিয়া দেখিলানে, এই সমীকৰণটোত এতিয়া এটাহে চলক আহিল, ৱাই। আমাৰ মূল লক্ষ্যটোৱে হ'ব এই দুটা চলক থকা সমীকৰণটোত এটা চলক কৰা, হয় এক্স থাকিব, নহয় ৱাই থাকিব। তো ইয়াত আমি এক্সক আঁতৰাই দিলোঁ, এক্সৰ পৰিৱৰ্তে কোন সোমাল, ৱাই। তাৰমানে এক্সক ৱাইয়ে প্ৰতিস্থাপন কৰিছে। এতিয়া মাইনাছ 2y মাইনাছ 3y ইকুৱেল টু 4, 10টোক ইপিনে নিলে -10, তো মাইনাছ 5y মাইনাছ 6, মাইনাছ মাইনাছ কটা গ'ল, ৱাই ইকুৱেল টু আমি পালোঁ, এইপিনে যিটো আছে তাক ডিভাইড কৰিম ৱাই সহগেৰে 5ৰে। এতিয়া ৱাই মান আমি পালোঁ, ৱাই মানৰ পৰা এক্সৰ মান উলিয়াবলৈ আমি 1 নম্বৰ সমীকৰণত বহাই দিওঁ। 1 নম্বৰ সমীকৰণত আমি ভেলু উলিয়াই থৈছে, এক্স ইকুৱেল টু
5 minus y. The 5 minus y মান কিমান পালো আমি 6/5 পটি দিয়া এটো সৰল কৰিব ললে লসাগু লব লাগিব 5 ইয়াৰ তলত 1 আছে 1 আৰু 5 ৰ লসাগু 5 এটো পূৰণ হ'ব 5 5 গুণ 25 6 তো 25 ৰ 9 গ'ল 19 5 অৰ্থাৎ x ৰ মান পালো 19/5 আৰু y মান পালো আমি কিমান x/5 এয়াই হল আমাৰ 6/5 এয়াই হল আমাৰ সমাধান নিৰ্ণয় সমাধান মানে সমীকৰণৰ অজ্ঞাত চলক অৰ্থাৎ x আৰু y মান উলিয়াব দিছে বুজিছা তো আমি কি কৰিম যিকোনো এটা সমীকৰণৰ পৰা x বা y মান উলিয়াই লম উলিয়াই লৈ আনটোত বহাই দিম তো আমি ইয়াত এক নম্বৰ সমীকৰণ x + y = 5 আছে তাৰ পৰা x ৰ মান উলিয়াই ললে x = 5 - y এই x = 5 - y আমি দুই নম্বৰ সমীকৰণত x ৰ জায়গাত পাতি দিছো পাতি দিয়াৰ ফলত এতিয়া x নাইকিয়া হৈ গ'ল অকল y থাকিল তো y থকাত আমাৰ y মান উলিয়াবলৈ আমি সহজে পাৰিলো এতিয়া y মান উলিওৱাৰ পিছতে এক নম্বৰ সমীকৰণত বহাই দিয়ে x ৰ মান পাবা এতিয়া তোমাৰ অংকটো তোমাৰ শুদ্ধ হৈছে নে নাই তুমি নিজে সত্যাপন কৰিব পাৰিবা সত্যাপন তোমাৰ এক নম্বৰ সমীকৰণটোত সোঁফালে কি বাওঁফালে কি আছিল x + y তে x ৰ মান তুমি কিমান পাইছা 19/5 আৰু ইয়াৰ মান পাইছা কিমান 6/5 লসাগু লোৱা 5 + 6 কিমান হ'ল 25 25ক 5 হৰণ কৰিলে 5 সমান সমান ই ৰাইট হ্যান্ড সাইড 5ৰ সমান হৈছে নে তাৰ মানে তোমাৰ অংক শুদ্ধ বুজিলা নেক্সট 2 নম্বৰ আৰু এটা অংক আমি কৰিছো একে প্ৰতিস্থাপন পদ্ধতিৰে কৰিম ইয়াত x y নাই এবাৰ সমীকৰণটো p আৰু q আগৰ নিচিনাকে p - q = 3 ইয়াৰ পৰা তুমি p মানটো উলিয়াই লোৱা 3 - q কি পিনে প্লাস q এটো এক নম্বৰ নেক্সট 2 নম্বৰ সমীকৰণটো কি পাইছা p/3 + q/2 = 6 এটা কথা মনত ৰাখিবা এটো ভগ্নাংশত আছে ইয়াক তুমি আদৰ্শ ৰূপত লৈ যোৱা এনে ধৰণৰ এটো ৰূপত আনিবা কেনে ধৰণে আনিবা লসাগু লোৱা 3 আৰু 2 লসাগু 6 3 এ লসাগু 6 কৰণ কৰিলে দুবাৰ গ'ল 2 * p 2p 2 ৰে 6 কৰণ কৰিলে 3 বাৰ গ'ল 3q = 6 তে 2p + 3q এই তলৰটো গৈ ইয়াৰ লগত এইটো সমান চিহ্ন বাওঁফালে পূৰণ হৈ যাব 6 6 গুণ 36 এইটো হ'ল তোমাৰ 2 নম্বৰ এই আদৰ্শ ৰূপত আহিল এতিয়া তুমি p মান এক নম্বৰ সমীকৰণত 3 + q উলিয়াই থৈছা এটো আনি 2 নম্বৰ সমীকৰণত p জাগাত বহাই দিয়া 2p p জাগাত কি বহাবা 3 + q প্লাস আগৰ পৰা 3q আছে 36 পূৰণ কৰা 2 3 গুণ 6 2 * q 2q + 3q = 36 2q আৰু 3q প্লাস মানে 5q 36 6 টো কি পিনে নিলো -6 5q = হ'ল কিমান 30 অৰ্থাৎ q ৰ ভ্যালু পালোগে আমি 30 এই বাওঁফালে সমান চিহ্ন সোঁফালে যেটো আছে এটো ওপৰত থাকিব আৰু q = 6 এতিয়া q মান পোৱাৰ পিছত তুমি এক নম্বৰ সমীকৰণত বহাই p মান উলিওৱা p = 3 + q তো 3 + 6 q মান 6 পাইছো তো 9 অৰ্থাৎ তোমাৰ সমাধান হ'ল p মান হ'ল 9 q মান হ'ল 6 এটা শুদ্ধ হৈছে না চোৱা তুমি নিজে p মান 9 q মান 6 9 ৰ পৰা 6 গলে 3 হৈছে তে এনে ধৰণে প্ৰতিস্থাপন পদ্ধতিৰে 3.3 এক্সাৰসাইজৰ অংকবোৰ তোমালোকে কৰিবা বুজি পাইছা নিশ্চয় এতিয়া আমি শিকিম অপনয়ন পদ্ধতিৰে এজোৰ ৰৈখিক সমীকৰণক কেনে ধৰণে সমাধান কৰিব পাৰি অপনয়ন পদ্ধতি এই পদ্ধতিৰে সমাধান কৰোঁতে সমীকৰণজোৰত থকা যিকোনো এটা চলক হয় x বা নহয় কোনোবা এটা আমি নাইকিয়া কৰিব লাগিব মানে দুইটা সমীকৰণতে হয় x ৰ সহগ বা y সহগ সমান কৰি যোগ বিয়োগ কৰিলে সেই চলকটো নাইকিয়া হৈ যাব আনটো চলক থাকিব তাৰ পৰা আমি সমাধান কৰিব পাৰিম
এতিয়া উদাহৰণস্বৰূপে এটা অংক আমি ইয়াত পাইছোঁ x প্লাছ y ইকুৱেল টু 5, এইটো ধৰা 1 নম্বৰ সমীকৰণ, আৰু 2 নম্বৰ সমীকৰণটো হ'ল 2x মাইনাছ 3y ইকুৱেল টু 4, 2 নম্বৰ সমীকৰণ। এতিয়া 1 নম্বৰ সমীকৰণত xৰ সহগ 1 আৰু y সহগো 1, ঠিক তেনেধৰণে 2 নম্বৰ সমীকৰণত xৰ সহগ 2, y সহগ -3। যিহেতু 1 নম্বৰ সমীকৰণৰ xৰ সহগ 1, 2 নম্বৰ সমীকৰণত 2 সমান হোৱা নাই, xৰ সহগ দুটা সমীকৰণত সমান হৈ থকা নাই, ঠিক তেনেকৈ y সহগ 1 নম্বৰ সমীকৰণত 1, 2 নম্বৰ সমীকৰণ -3, এই দুটাও সমান নহয়। তো সমান হ'লেহে আমি যোগ বিয়োগ কৰি সেই চলকটো নাইকিয়া কৰিব পাৰিম। তো আমাৰ প্ৰথম কাম হ'ব, যিটো চলকক আমি অপনয়ন কৰিব গৈছোঁ অৰ্থাৎ নাইকিয়া কৰিব গৈছোঁ, দুয়োটা সমীকৰণত সেই চলকৰ সহগ সমান কৰি ল'ব লাগিব প্ৰথমে। এতিয়া ধৰা আমি xক অপনয়ন কৰিবলৈ গৈছোঁ। 1 নম্বৰ সমীকৰণত xৰ সহগ আমাৰ কিমান আছে 1, 2 নম্বৰ সমীকৰণত xৰ সহগ 2। যিহেতু সমান নহয়, আমাৰ প্ৰথম কাম হ'ব সমান কৰি লোৱা। কেনেধৰণে সমান কৰিম? 1 নম্বৰ সমীকৰণক তুমি xক অপনয়ন কৰিব গৈ আছা দেই। 1 নম্বৰ সমীকৰণক 2 নম্বৰ সমীকৰণৰ xৰ সহগৰে পূৰণ কৰিবা। মই আকৌ কৈছোঁ, আমি x চলকটোক দুয়োটা সমীকৰণৰ পৰা নাইকিয়া কৰিব গৈ আছোঁ। সেইকাৰণে আমাৰ প্ৰথম কাম হ'ব দুয়োটা সমীকৰণত xৰ সহগ সমান কৰি লোৱা। তো কেনেকৈ সমান কৰিম? 1 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰিম। কিহেৰে পূৰণ কৰিম? 2 নম্বৰ সমীকৰণত থকা xৰ সহগেৰে। xৰ সহগ কিমান? 2ৰে পূৰণ কৰা। তো 2ৰে কাক পূৰণ কৰিবা? 1 নম্বৰ সমীকৰণত। 2 into x 2x প্লাছ 2 into y 2y ইকুৱেল টু 2 into 5 10 হ'ল। 1 নম্বৰ সমীকৰণক আমি 2 নম্বৰ সমীকৰণৰ xৰ সহগেৰে পূৰণ কৰি ল'লোঁ। এইবাৰ 2 নম্বৰ সমীকৰণক আমি পূৰণ কৰিম 1 নম্বৰ সমীকৰণৰ xৰ সহগ। 1 নম্বৰ সমীকৰণত xৰ সহগ কিমান? 1। তো 1ৰে মাল্টিপ্লাই কৰা। মাল্টিপ্লাই কৰিলে 2x into 1 2x, 1 into -3y -3y, 1 into 4 4। এতিয়া আমি দেখা পালোঁ, দেখিলানে? দুইটা সমীকৰণতে xৰ সহগ সমান হ'ল। এইটোতো 2, এইটোতো 2 সমান হ'ল। এতিয়া দুইটা এই সহগ যাৰ সমান, অৰ্থাৎ xৰ সহগ দুইটাতে প্লাছ, অৰ্থাৎ চিন যদি একে হয় আমি মাইনাছ কৰিম। তো মাইনাছ কৰাৰ লগে লগে 2xৰ পৰা 2x মাইনাছ কৰিলে 0 হ'ল, অৰ্থাৎ x নাইকিয়া হৈ গ'ল। তো এইটো কৰিলে কি হ'ব? 2y পৰা আমি কি কৰিব গৈছোঁ? মাইনাছ কৰিব গৈছোঁ। কি মাইনাছ কৰিব গৈছোঁ? -3y। 2y 1 নম্বৰ সমীকৰণত y সহগ, তাৰ পৰা আমি 2y হ'ল 1 নম্বৰ সমীকৰণৰ y চলকটো সহগ হ'ব, আৰু 2 নম্বৰত কি আছে? মাইনাছ কৰিব লাগিব, -3y। তো কৰিলে কিমান পাম আমি? 2y মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 3y, অৰ্থাৎ 5y। তো এইটো আমাৰ কি লিখিম এতিয়া? মাইনাছ কৰি পালোঁ 5y। তো 10ৰ পৰা 4 বিয়োগ কৰা, কিমান পালা? 6 হ'ল, অৰ্থাৎ y ইকুৱেল টু কিমান পাম তেন্তে? 6/5। y মান আমাৰ ওলাই গ'ল। এতিয়া তুমি 1 নম্বৰ সমীকৰণত বহাই দিয়া। y মানটো 1 নম্বৰ সমীকৰণ আছিল x প্লাছ y ইকুৱেল টু 5। তো x প্লাছ y মান আমি ইতিমধ্যে গম পাই গ'লোঁ, 6/5 ইকুৱেল টু 5। তো x ইকুৱেল টু 5 মাইনাছ 6/5ক ইপিনে লৈ গ'লোঁ। এতিয়া ইয়াত লসাগু উলিয়াই যদি আমি সৰল কৰোঁ, লসাগু হ'ল 5। ইয়াৰ তলত 1 আছে, 1 আৰু 5ৰ লসাগু 5। তো 5 5 গুণ 25, 6, অৰ্থাৎ 19/5। এতেকে x ইকুৱেল টু 19/5, y ইকুৱেল টু 6/5। এই হ'ল আমাৰ নিৰ্ণয় সমাধান। এইটো হ'ল অপনয়ন পদ্ধতি। অপনয়ন পদ্ধতি মানে দুটা সমীকৰণত x বা y যিকোনো এটা নাইকিয়া কৰিব লাগিব। তো নাইকিয়া তেতিয়াহে হ'ব যেতিয়া
নাইকিয়া কৰিবলৈ যোৱা অপনয়ন কৰিবলৈ যোৱা চলকটোৰ সহগ দুইটা সমীকৰণত একে হ'ব। যদি সমান নাথাকে আমি এনেধৰণে সমান কৰি ল'ব লাগিব। তো ইয়াত আমি এক্সক অপনয়ন কৰিবলৈ গৈছোঁ। তো এক্সৰ সহগ 1 নম্বৰ সমীকৰণত 1, 2 নম্বৰ সমীকৰণত 2। সমান নহয়, সমান কৰি ল'ম। কেনেকৈ কৰিম? 1 নম্বৰ সমীকৰণক 2 নম্বৰ সমীকৰণৰ এক্সৰ সহগেৰে পূৰণ কৰিম। 2 আছিল সহগ, 2ৰে পূৰণ কৰিলোঁ। ঠিক তেনেকৈ 2 নম্বৰ সমীকৰণটোক পূৰণ কৰিম 1 নম্বৰ সমীকৰণৰ এক্সৰ সহগ 1 নম্বৰ সমীকৰণত 1 এনেকৈ আমি সমাধান পাম। এতিয়া এই অংকটোক তুমি যদি ভাবা যে নাই মই এক্সক অপনয়ন নকৰোঁ, ৱাইকহে কৰিম, তো ৱাইক যদি কৰিবলৈ যোৱা চোৱা, ৱাইক কি হৈছে 1 নম্বৰ সমীকৰণত ৱাই সহগ কিমান 1, 2 নম্বৰ সমীকৰণত ৱাই সহগ -3 সমান নহয়। তো সমান কৰি ল'ব লাগিব। কেনেকৈ সমান কৰিবা? সেই আগৰ দৰে 1 নম্বৰ সমীকৰণক তুমি পূৰণ কৰিবা কিহেৰে? 2 নম্বৰ সমীকৰণৰ ৱাই সহগেৰে। কিমান আছিল? -3। 3 দিয়ে কৰা, -3 দি পূৰণ কৰিব। তো -3 দি পূৰণ কৰিলে পাম -3x -3y -15। 2 নম্বৰ সমীকৰণক পূৰণ কৰিম 1 নম্বৰ সমীকৰণৰ ৱাই সহগ 1 নম্বৰ সমীকৰণত ৱাই সহগ কিমান আমাৰ 1 পূৰণ কৰা। তো পূৰণ কৰিলে 2x -3y একে থাকিব, 3y = 4। এতিয়া ৱাই সহগ দুইটাতে একে, দুইটাতে চিন একে আছে। চিন যেতিয়া একে হয় সদায় কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। তো মাইনাছ কৰিলে 3y -3y কেঞ্চেল কৰি 0 হ'ব। তো -3xৰ পৰা এতিয়া আমি 2x মাইনাছ কৰিম, কৰিলে কিমান পাম? -5x। -15ৰ পৰা 4 মাইনাছ কৰিম, কিমান পাম আমি? -19। -15 -4 মাইনাছে হ'ব তোমাৰ প্লাছ, দুইটাৰ আগত চিন মাইনাছ আছে, মাইনাছ হৈ গ'ল। তো x = কিমান পালোঁ? -19/-5 মাইনাছ কটা গ'ল, থাকিল কিমান? 19/5। এতিয়া তুমি xৰ মান পাই যোৱাৰ পিছত তুমি 1 নম্বৰ সমীকৰণত বহাই দিয়া xৰ মান। 1 নম্বৰ সমীকৰণ আছিল আমাৰ এইটো। তো xৰ মান 19/5 প্লাছ y = 5। তেনেহ'লে y = কিমান হ'ব? আমাৰ 1 নম্বৰ কি পাইছিলোঁ? সমান চিহ্ন এইটো পাই 5 লিখিলোঁ, মাইনাছ ইপিনে 19/5 আছিল, সেইটো ইপিনে লৈ আহিলোঁ, প্লাছ আছিল, প্লাছটো সমান চিহ্ন সোঁফালে আনিলে তোমাৰ কি হ'ব? মাইনাছ হৈ গ'ল। এতিয়া সৰল কৰা লসাগুলৈ 25, 19, 6/5, অৰ্থাৎ xৰ মান ওলাল 19/5 আৰু y মান ওলাল 6/5। তো এনেধৰণে তোমাৰ নিজৰ ইচ্ছা, তুমি এক্সক অপনয়ন কৰা নে ৱাইক অপনয়ন কৰা, কিন্তু যিটোকে অপনয়ন কৰিবা দুইটা সমীকৰণত সেই চলকটোৰ সহগ একে হ'ব লাগিব। বুজিলা?